আকাশ, তই কামলৈ নাযাৱ নেকি? ঐ ধন, গৈছোঁ ৰ। ঐ তৰালি, কোৱাচোন। মই কামলৈ যাওঁ। তুমি যোৱাই নেকি? কিবা আনিবলগীয়া আছিল নেকি? অহাৰ সময়ত লৈ আহিলোহেঁতেন। নাই দিয়া, ঘৰৰ সকলোখিনি বস্তু আছেই। কালি তুমি আনিছিলাহে। ঠিক আছে, মই যাওঁ দিয়া। পিছত দেৰি হ'বগৈ। ঠিক আছে, যোৱা তেনেহ'লে। ঐ আহ, ইমান দেৰি হয় নেকি তোৰ? ঐ ৰহ। তই কি বুজিবি সংসাৰৰ অংক? তই নিজৰ অংকত মাথা মাৰ। হয়। তই সংসাৰৰ অংকত মাথা মাৰিলে তোৰ নিজৰ সংসাৰতহে জংগ পংক হ'ব, বুজিছ? বৌ এতিয়া। ঐ, তোৰ কামৰ জেগা পালোহি দে, মই যাওঁ। সেইটোৱে হা। ঐ ৰ। ক'ত যাৱ? কি হ'ল আকৌ? ঐ মাৰ। কি মাৰ? মাৰ অ'। হেই কেলা, কি মাৰ কৈ আছ? কেলা চেধা মাৰ। সেইটোকে চিধা চিধি ক'ব নোৱাৰ তই? মাৰ। খালীকে মাৰ, কাৰাকে। ঐ যা, মই এতিয়া কামত ধৰো। খুৰা। আকাশ আহিলি? তোৰ আজি কাম আছে অ'। মোৰ ল'ৰাটো আহিল। তইতো জানই সি লেতেৰা দেখিলে খং কৰে। তই এতিয়া কামখিনি কৰ, মই অফিচলৈ যাওঁ। ঠিকে আছে। ৱেটাৰ, কফি 2টা দিব। অভি শুনা না,
মোৰ মোবাইলটো যে আগতকৈ বেয়া হৈছে আৰু একো কামো নকৰা হৈছে। মোক নতুন মোবাইল এটাহে লাগিছিলে। হ'ব দিয়া দিম। মোৰ মৰমৰ হিয়াজনে খুজিলে মই নিদায়কৈ থাকিব পাৰোঁ জানো? দিম দিয়া। আকাশ, কাম কৰিয়ে আছনে? হয় খুৰা, কৰি আছোঁ। খুৰা, কথা এটা ক'ব লাগিছিল। মোৰ অলপ পইচাৰ দৰকাৰ হৈছিল। প্ৰায় 5,000 মান লাগিছিলেই। কথা সেইটোহে। ঠিক আছে বাৰু, মই কৰি এটা দি যাম। হ'ব। কেলা, ভালজনী হাততে দি থৈ গ'ল। কিবা কৈছ? নাই খুৰা, আপুনি যাওক। তৰালি, আমাৰতো বিয়া পতা বহুত বছৰেই হ'ল। এতিয়া আমি সংসাৰখন আগবঢ়াব পাৰি আৰু। তুমি যি ভাল দেখা। রামধেনু সাতুরঙি রঙেরে বুকুতে বিয়পা অভিমানী দারে কিনো কই গোপনে তুমিও শুনা না নীরবে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ অহা নাইবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় আকাশ, কালি কিয় কামলৈ নাহিলি অ'? খুৰা, কালি মানে গাটো ভাল নাছিল, সেইকাৰণে কামত আহিব পৰা নাছিলোঁ। হ'ব দে, কামত লাগ। বাবা, ক'ত যোৱা তুমি? লগৰ এটাৰ লগত এফালে ওলাই যাওঁ। ইমান ডাঙৰ হ'ল ল'ৰাটো, সি যদি মোক অকণমান অফিচৰ কামত সহায় কৰি দিলে হয়, অকণমান মই উশাহ পালোঁ হয়। যে হ'ব ল'ৰাটো। হ'ব দিয়ক খুৰা, অভিয়ে এতিয়া কথাবিলাক বুজি পোৱা নাই। ডেকা ল'ৰা যিহেতু বুজি পাব দিয়ক, আপুনি চিন্তা কৰিব নালাগে। হ'ব দে, মোৰ অফিচ যাবলৈ সময় হ'ল, তই এতিয়া কামত লাগ।
অভি বহুত সময় হ'ল নেকি তুমি ৰৈ থকা? নাই নাই বেছি সময় ৰৈ থকা নাই, অলপ সময় আগতে আহিছোঁ। অ' আচ্ছা আচ্ছা। এইটো লোৱা তোমাৰ বাবে। কি? খুলি চোৱা। ৱাও, মোবাইল তুমি ইমান ভাল। অ' বাইদেউ, বাইদেউ, অ' বাইদেউ, টোপোলা এটা দিব। কথাটো শুনি কিন্তু ভাল লাগিছে দেই আজি। ঐ তোক এতিয়া ল'ৰা লাগিব নে ছোৱালী লাগিব? মই এতিয়ালৈকে একো ভাবাই নাই, ভগৱানে যি দিয়ে মই তাতে সন্তুষ্ট। তোৰতো চব ভালেই হ'ল, মোৰ সেই কেলা একোডাল নাই। তোৰ কি একো ডাল নহয়, এজনী গোটাই ল আকৌ। আছে এজনী, কিন্তু এই কিন্তু আছে যদি উঠাই দিওঁ গৈ। কি উঠাই দিয়? তাইক উঠালে মোক কেলা গিয়েকে উঠাই দিব বে। বৰ্তা চিগাৰেটটো অকণ চিগাৰেট কেলা বোৱাৰী লাভাৰ শুন, চুমা খালে উঠ লাল, ভাল পালে হৃদয় লাল, বোৱাৰী ভাল পালে পিঠি লাল। কেলা ৱাইন শ্বপত খালে পইচা দি খাব লাগিব। আমাৰ ইয়াত খালে চাউল খৰি পেলাইও খাব পাৰি, বুজি যাওঁ। আহিবি খাম, ইয়াতে খাম। স্প্ৰেক এটা খাওঁ। লাজ ন লাজেনে? লাজ পেক খাওঁ, হজম যদি কৰিবই নোৱাৰো দিল কেলে জহনী।
খুৰা শুনাচোন, তোমাক পিছে ল'ৰা লাগিব নে ছোৱালী লাগিব? মোৰ লগত তৰাজনী আছেই, এতিয়া মোক লখিমী এজনীহে লাগিব। নহ'ব দেই, মোক কিন্তু এটা ল'ৰাহে লাগিব। ভগৱানে যি দিয়ে মই তাতে সন্তুষ্ট। হেৰি লকাৰতচোন টকাখিনি নাই। বাবা এফালে আহাচোন। কি হৈছে মা? দেউতাৰ লগত 50,000 টকা আছিল, তাতচোন নাই। তুমি নিছা নেকি? নাই, নিয়া নাই মই। তুমি যদি নিয়া নাই কোনে নিব বাৰু? মা, এই আকাশে নিব পাৰে পইচাটো, বুজিছা? হয় আমাৰ ঘৰটোত তাৰ বাহিৰে বেলেগ কোনো নাহে, কি নিব লাগিব? নাই সি এনেকুৱা কাম কৰিব পৰা নোৱাৰে ন, সি নিব নোৱাৰে। নাই দেউতা, সিয়ে নিছে। সিয়ে নিছে, সিয়ে নিব লাগিব, নহ'লে কোনে নিব? আপুনি কাম কৰা মানুহক দুখ নিদিয়ে নহয়। তাক মাতাচোন। হয় আকাশ, দেউতা মাতিছে, বচোন এইফালে। অঁ খুৰা মাতিছিলে। তই ক'ত সাহস কৰিলি মোৰ ঘৰৰ পৰা টকা চুৰ কৰিবলৈ? মোৰ ঘৰতে থাকি আপুনি কি কৈছে? মই একো ধৰিব পৰা নাই। সি একো নজনাই হ'ল। মোৰ দেউতাৰ ৰুমৰ পৰা তই টকা চুৰ কৰিলি, এতিয়া নজনাই হলি হা? আপোনালোকে কি কৈছে? মই টকা চুৰ কিয় কৰিম? অতদিনে আপোনালোকৰ ঘৰতে কাম কৰি চলি আছোঁ। ইয়াৰ নাটকবাজি চাই লাভ নাই। এতিয়াই পুলিচক খবৰ দিয়ক আৰু থানাত ভৰাই থৈ দিয়ক। খুৰা, মই এই কাম নাই কৰা, মোক বিশ্বাস কৰক। মোক পুলিচত নিদিব। ওলা কুকুৰ, আজিৰ পৰা আমাৰ ঘৰত তোৰ কোনো স্থান নাই, ওলা। আজিৰ পৰা মোৰ ঘৰত কোনো তোৰ স্থান নাই। কাম কৰিবলৈ নাহিবি। বাচিলো দেই। কি হ'ল? আজি যে আহি পাই মোক এবাৰো মাত দিয়া নাই। কিবা হৈছে নেকি? নাই, একো নাই হোৱা। নাই, নিশ্চয় তোমাৰ কিবা এটা হৈছে। কোৱাচোন। শুনা তেন্তে। কথা সেইটোহে নেকি? এতিয়া আৰু কাইলৈৰ পৰা তাত কাম কৰা নহ'ব। সেইকাৰণে কালি ৰাতিপুৱাই কাম বিচাৰি যাব লাগিব। বাৰু এতিয়া এইবোৰ কথা বাদ দিয়া। এতিয়া আমাৰ আহিবলগীয়া সন্তানটোৰ বাবে মই যিকোনো কাম কৰিবলৈ সাজু আছোঁ। ভাত নোখোৱা নেকি? ব'লা আকৌ বাহুংগৈ। আহা।
দাদা কাম পাম নেকি বাৰু? এতিয়াতো তেনেকুৱা কাম নাই, তই এসপ্তাহমানৰ পিছত খবৰ কৰিবি যা। অঁ হ'ব দিয়ক। ঐ চাওঁ তই এইফালে আছোন এইফালে। কওকচোন। তই অঞ্জন বৰাৰ ঘৰত কাম কৰাটো নহয় জানো? হয় হয়। তোৰ নিচিনা চোৰক কাম দিব নোৱাৰি দেই, যা 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 যা। চোৰ চব চালা। এই অঞ্জন দাই গাখীৰ খুৱাই সাপহে পুহিলে। হয় কথাটো নোহোৱা নহয়। কিমান মাৰিলে অ'? কিমান মাৰিলে পইচা? হেই 50,000। বাহ ৰাউণ্ড ফিগাৰ। ঐ তাৰ যে ঘৈণীয়েকজনী যে তৰালে, কি যে লাহি পাহি দেহা। ইছ, এবাৰ যদি সাবটিব পৰা হয়। আজিও কাম নাপালোঁ। এনেকৈ হ'লে কি হ'ব? এতিয়া আগত তেনেকুৱা এটা বিপদ আহিছে, যদি কাম এটা নাপাওঁ মই কেনেকৈ কি কৰিম? তুমি আহিলা? আহিলোঁ দিয়া। নতুন কিবা কামৰ যোগাৰ হৈছেনে? নাই হোৱা। আজিও কাম নাপালোঁ। চবেই মোক ঠাট্টা কৰে, মই বোলে চোৰ, ওলাই যাব নোৱাৰা হৈছোঁ। মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তুমি এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰা। খোৱাবোৰক ক'বলৈ দিয়া, মই তোমাৰ লগত সদায় আছোঁ। তুমি চিন্তা কৰিব নালাগে, মোৰ হাতত সাঁচতীয়া ধন কেইটামান আছে। এইকেইদিন সেয়াই চলি যাম। তুমি লাহে লাহে নতুন কামৰ যোগাৰ কৰা। মোৰ ভিতৰত কাম কেইটামান আছে, কৰোঁগৈ। অঁ যোৱা। অঁ তৰালি, কি হৈছে? গাটো বেয়া কৰিছে। গাটো বেছি বেয়া লাগিছে নেকি? ব'লা ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ। ছাৰ সোমাব পাৰোঁনে? অঁ আহক। অঁ বহক।
বিশেষ চিন্তা কৰিবলগীয়া একো নাই, এভৰিথিং ইজ অ'কে। আপুনি তেওঁক এসপ্তাহৰ পিছতে ইয়াত এডমিট কৰাব পাৰিব। অঁ ঠিকে আছে দিয়ক, এতিয়া আমি যাব পাৰোঁ নহয়? ঠিক আছে, যাওক। তুমি বহা, মই দোকানৰ পৰা আহি আছোঁ। আকাশ, আকাশ শুনাচোন। তৰালি! তৰালি? তৰালি? তৰালি! উঠা, তৰালি। আপুনি ভিডিঅ' কৰি আছে যে, এম্বুলেঞ্চক ফোন কৰক। এক্সিডেণ্ট বহুত বেয়াকৈ হৈছে, বহুত জখম হৈছে। পেটত থকা সন্তানটিয়ে কষ্ট পাইছে। যদি আপুনি মাক আৰু সন্তানক বচাব বিচাৰিছে, আপুনি 24 ঘণ্টাৰ ভিতৰত 3 লাখ টকা এটা যোগাৰ কৰক। হে কি কৰিছে? উঠক, উঠক, উঠক। নাপায়, নাপায়। মোৰ ফালৰ পৰা বাৰু মই যিমান পাৰোঁ চেষ্টা কৰিম, বাকীখিনি ভগৱানৰ ওপৰত। খুৰা? অ' খুৰা? তই কেলে আহিছ ইয়ালে? কি লাগে তোক? মই বহুত ডাঙৰ বিপদত পৰিছোঁ। মোক পইচাৰ দৰকাৰ হৈছিলে, আপোনালোকে মোক সহায় কৰক খুৰী। খুৰী, মোৰ তোৱালী অৱস্থা বহুত বেয়া, মোক আপোনালোকে সহায় কৰক, মই অনুৰোধ কৰিছোঁ। সহায়? আৰু তোক? চুৰ চাল্লা, যিখন ঘৰত তই চুৰ কৰিলি তোক মই সহায় কৰিম। যা, ওলাই যা। The person you have called is speaking to someone else. আপুনি কল কৰা ব্যক্তিগৰাকীয়ে অইন কাৰোবাৰ সৈতে কথা পাতি আছে। আপুনি The person you have called is speaking to someone else. You can wait or call again. হেল্ল', তুমি কাৰ লগত ইমান বিজি আছা? ইমান কল কৰি আছো, ৰিচিভ কৰিব পৰা নাই? হা, তুমি মোক ফোন কৰি কিয় ডিষ্টাৰ্ব দি আছা? ডিষ্টাৰ্ব? এটা ডিষ্টাৰ্ব মইহে দিলো তোমাক। দি আছা। তোমাৰ লগত আৰু মই ৰিলেশ্যনশ্বিপত থাকিব নিবিচাৰো। এইবিলাক কি ক'বা হিচাপে? কৈছো ঠিকেই কৈছো, আমাৰ মাজত আৰু কোনো ৰিলেশ্যনশ্বিপ নাই। ইটছ অভাৰ। আই এম চৰি। যিহেতু আপুনি পইচাটো যোগাৰ কৰিব নোৱাৰিলে, গতিকে মই দুজনৰ ভিতৰত এজনকহে বচাব পাৰিম।
তৰালি তৰালি তুমি মোক কিয় অকলশৰীয়াকৈ এৰি থৈ গুচি গ'লা? জীৱনৰ প্ৰতি খোজে খোজে আছুতীয়াকৈ ৰাখিম তোমাকে। অ মোৰে সোণ তুমি বুকুৰ আপোন, আমি দুয়ো মলিন সপোনৰ ভাজতে। যুগমীয়া কাহিনী আমাৰ প্ৰেমৰে, উজলি থাকিব জোনাকীৰ দৰে। সকলো এৰি আজি তোমাৰ কাষতে থাকিব বিচাৰো প্ৰতি পলে পলে।